জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি CPIMৰ লোকেল কমিটিয়ে দুৰ্নীতিৰ বিৰুদ্ধে বাকাবেতবাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত কেইবাটাও আবেদন দাখিল কৰে। তাৰে ভিতৰত আয়কৰৰ আওতিৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালৰ জনমৰি মাহিলী 10 কিলোকৈ চাউল আৰু আটা, চেনি, নিমখ, দাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ 6 মাহলৈ বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে আবেদন জনাইছে। শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কাম 12 ঘণ্টালৈকে বৃদ্ধি কৰা, অসম চৰকাৰক শ্ৰম বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ বাবেও আবেদন জনাইছে। চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ দৰমহা নিয়মিতভাৱে আদায় দিয়াৰ বাবেও আবেদন দাখিল কৰিছে। PM কিষাণ সন্মান আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি অনিয়ম বন্ধ কৰাৰ বাবেও আবেদন জনাইছে। MGNৰেগা আঁচনিত চলি থকা দুৰ্নীতি, ভুৱা জব কাৰ্ড, ভুৱা হিতাধিকাৰী, ভুৱা বেংক একাউণ্ট আদিৰ বিৰুদ্ধে তদন্তৰ মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আবেদন জনাইছে। কাম নকৰাকৈ বিল আদায় দিয়া তথা ভুৱা ৰাস্তা বাবদ বিল আদায় দিয়া কৰ্মচাৰীক উপযুক্ত শাস্তি দিয়াৰ বাবেও আবেদন জনাইছে। সকলো শ্ৰমিকক জব কাৰ্ডৰ জৰিয়তে কাম দিয়াৰ বাবে আবেদন জনাইছে। অৱতৰীয় বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ পৰ্যাপ্ত ক্ষতিপূৰণৰ বাবে চৰকাৰক সাহায্য কৰাৰ বাবেও আবেদন জনাইছে। ব্লকত যিটো সংগঠিত হৈছে সেইটো মানুহৰ নামত টকা ওলোৱা হৈছে, ভুৱা ৰাস্তাৰ নামত টকা ওলোৱা হৈছে, ভুৱা হিতাধিকাৰী সৃষ্টি কৰা হৈছে, তাৰ নামত কোটি কোটি টকা ওলাই গৈছে। সেই ভুৱা সমস্ত তথ্য পাতি ওলাই যিসকল দুখী তেওঁলোকক যাতে শাস্তি দিয়ে আৰু প্ৰকৃত সকলো হিতাধিকাৰী যাতে কাম পায় আৰু কাম নাপালে যাতে বেকাৰ বাৰ্তা পায় তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ কাৰণে আজি আন্দোলন কয়াকুছিৰ পৰা শাহজাহান খানৰ ৰিপোৰ্ট, প্ৰতিপল নিউজ, মাজদিয়া বৰপেটা।